নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ আন এটি ভিডিঅ'লৈ। ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি কেইটামান আসাম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ লৈ আহিছো। আৰম্ভ কৰিছো কুৱেশ্যন কেইটা। 1 নম্বৰ কুৱেশ্যন হ'ল, নিম্নলিখিত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? অপশ্যন দিয়া আছে ক গুৱাহাটী শোধনাগাৰ, খ নুনমাটি শোধনাগাৰ, গ ডিগবৈ শোধনাগাৰ, খ নুমলীগড় শোধনাগাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিগবৈ শোধনাগাৰ। কাজিৰঙা কোনটো বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? অপশ্যন দিয়া আছে 1974 চনত, 1985 চনত, 1990 চনত, 1991 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1974 চনত। কোন আছিল প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী? অপশ্যন দিয়া আছে ক ৰবীন্দ্ৰনাথ ঠাকুৰ, খ মহাত্মা গান্ধী, গ চি.ভি. ৰমন, খ মাদাৰ টেৰেছা। শুদ্ধ উত্তৰ অপশ্যন ক ৰবীন্দ্ৰনাথ ঠাকুৰ। কিমান চনত অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয়? অপশ্যন দিয়া আছে ছেপ্টেম্বৰ 2016 চনত, নৱেম্বৰ 2016 চনত, জানুৱাৰী 2016 চনত, মাৰ্চ 2017 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ছেপ্টেম্বৰ মাহৰ 2016 চনত। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা স্বৰূপে স্বীকৃতি পায়? অপশ্যন দিয়া আছে 1961 চনত, 1962 চনত, 1963 চনত, 1964 চনত। শুদ্ধ উত্তৰ অপশ্যন ক 1961 চনত। কাক 51তম দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যন দিয়া আছে ক কমল হাছান, খ ৰজনীকান্ত, গ মোহনলাল, ঘ মামুত্ৰী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰজনীকান্ত। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ক গণেশগুৰি, খ উলুবাৰী, গ দিছপুৰ, ঘ জালুকবাৰী। শুদ্ধ উত্তৰটো হ'ব খ উলুবাৰী। অসম আৰক্ষীৰ কিমানটা ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে? অপশ্যন দিয়া আছে ক 7টা, খ 10টা, গ 6টা, ঘ 9টা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 9টা। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ক উলুবাৰী, খ দিছপুৰ, গ মাণ্ডাকাচা, ঘ হাফলং। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল? অপশ্যন দিয়া আছে ক 11টা, খ 6টা, গ 4টা, ঘ 5টা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 4টা। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? অপশ্যন দিয়া আছে ক আসাম ৰাইফলছ, খ ৰাষ্ট্ৰীয় ৰাইফলছ, গ CRPF, ঘ BSF। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আসাম ৰাইফলছ। গুৱাহাটীৰ আৰক্ষীৰ আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন দিয়া আছে ক 2014 চনত,
খ 2016 চনত, গ 2015 চনত, খ 2013 চনত। শুদ্ধ উত্তৰটো হ'ব অপচন গ 2015 চনত। চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন দিয়া আছে ক নলবাৰী, খ গুৱাহাটী, গ যোৰহাট, খ ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হ'ব অপচন খ গুৱাহাটী। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? অপচন দিয়া আছে ক 8,000 জন, খ 15,000 জন, গ 10,000 জন, খ 1,00,000 জন। শুদ্ধ উত্তৰটো হ'ব অপচন ক 8,000 জন। অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? অপচন দিয়া আছে ক 2000 চনত, খ 1975 চনত, গ 1999 চনত, খ 1996 চনত। শুদ্ধ উত্তৰটো হ'ব অপচন ঘ 1996 চনত। আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? অপচন দিয়া আছে ক অৰুণাচল প্ৰদেশ, খ মাওলুং ৰাজ্যত, গ গাৰো পাহাৰত, খ ডিমাপুৰ। শুদ্ধ উত্তৰটো হ'ব অপচন খ মাওলুং ৰাজ্যত।